আমি গৈ আছো বৰ্তমান কাকৰ পথাৰ ৰাতি বিহু চাবৰ কাৰণে। এইজন আমাৰ ছাৰ, এইকেইজন তিনিজন আমাৰ বহি আছে। বৰ্তমান ৰাতি হৈছে কাৰণে ভালকে মুখখন দেখি নেপায়। ছাৰ আমি এতিয়া ৰাতি বিহু চাবলৈ গৈ আছো কাকৰ পথাৰত। ডকাই থাকিম আৰু ছাৰ এপাক অভিমানী সপোনতে তুমি মিঠা মিঠা আবেগেৰে দুখেলা মৰমেৰে পলকতে ধুমুহা হৈ কেমান নচোৱা নেকি? বিহু চাবলৈ কেনেকুৱা লাগিছে তোমাৰ? বগা বগা কেনেকুৱা আছে এবাৰ কৈ দিয়া আকৌ। কেনেকুৱা লাগিছে কৈ দিয়া বিহু চাই। কৈ দিয়ক কেনেকুৱা লাগিছে? বঢ়িয়া। প্ৰথম আপোনাৰ প্ৰথম গেটখন